হেল্ল' ফ্ৰেণ্ডছ, একটা নতুন ভিডিঅ'লৈ একেবাৰে স্বাগতম জনাইছোঁ। মানে আজি হেৰা চাক একদম পাহাৰৰ গুৰিত পিকনিক। তাৰমানে হোলীৰ উপলক্ষে আমাৰ মুখত হোলী নাই, ৰং নাই, আমি ইনকাই আজি হোলীৰ পিকনিক মানাম নেকি না। এইফালে চাওক পেচাবখান আছে, সেই যে পেচাবখান আছে একদম পাহাৰত। লগতে ইয়াত মন্দিৰ চন্দিৰ আছে, মন্দিৰ ওচৰত নাই, অলপ চাইডত আছে। লগতে আমাৰ বঢ়িয়া পাৰ্টি হ'ব নেকি না। একদম প্লেচটা হৈছে আমাৰ মুঞ্জুলি হিলছ কয়। এয়া চাওক, ইয়াৰ পানী আছে, ৱাটাৰ আছে, একদম ৱাটাৰ চাটাৰ কোনো চিন্তাই নাই ইয়াত। একদম আহিবা যদি খাব আহিব খোজে ইয়াত একদম বঢ়িয়া ঠাই কিন্তু, আৰু আহিবি। লগতে পানীৰ কাৰণে অভাৱ নাই, যিকোনো ঠাই খৰিৰ কাৰণে অভাৱ নাই, আহি যাক। এয়া খানা আৰম্ভ, খানা দেখো গাহৰি মাংস, এয়া গাহৰি এয়া চাক এই যে এটা কয় গাহৰি দি খানা আজি। পানী আৰু গাহৰি দি খাওয়া হ'ব যি। এটা গাহৰি মাংস একদম ড্ৰাই কৰা বানা হ'ব। ইয়াৰ লগতে ঠাণ্ডা থাকিব, ঠাণ্ডা আৰু বেছি বস্তু নাই। আমাৰ মাংস কোটা মানুহটোৱে এই হায়াৰ লৈ অনা হৈছে, এয়া কাটিব আৰু না। এই এক পিচ কাটি দেখাও কেনেকৈ কাটে। এই যে এইটা কৰা হ'ব কি বস্তুটা, এইগিলা খালি মাংস অনা হৈছে। মই নিজে আনিছোঁ, তাৰমানে এতিয়া মাংসটা বেছিকৈ মাংস যেতিয়া মই নিজে খাব ভাল পাওঁ না, সেইকাৰণে মাংস চাইছিলোঁ বেছি আছোঁ কি। কাঠুৱা মাংস কয়, কাঠুৱা মাংস কুটি আছে। লগতে জুই জ্বলি আছে ৰে। এয়া জুই চব আৰম্ভ আমাৰ। কেৰাহীটা অলপ ডাঙৰ লাগিছিল, এই যে কেৰাহীটা ডাঙৰ লাগিছিল। লগতে ইয়াৰ লগত বেছি নাই, তাৰমানে এজন লোক আহি আছে, ফ্ৰেণ্ড আহি আছে। খানা পালব, বেছি দূৰ নাই পাই নেকি। মেঘালয়ৰ পৰা আহিছে, মেঘালয় সীমা আহি আছে মেঘালয়ৰ পৰা আসাম কম ওচৰ নহয় না, দূৰ কথা। এই যে জুই আৰম্ভ, লাগিলে বিৰি চিৰি জ্বলে খাব পাব। কাৰোবাৰ যদি ইয়াত পিকনিক আহিব খাইছে না, আহিবি মজা কৰা খাই যাবি, কিন্তু লেতেৰা কাঠ নাযাবি হা। লেতেৰা কাঠ হ'লে কিন্তু আমি ধৰিব আহিম ইয়াত, য়েছ। এয়া চাওক আমাৰ মাংস কিমান আছে ইয়াত। 1 কেজি মাংস, আধা কেজি খাম। আধা কেজি খাম। খাৱাৰ পিছত দেখাম পাং না নাপাং, চাই থাক। আধা কেজি খাম আজি। এই যে আমাৰ কিবাটো আহি পালে, একজন ফ্ৰেণ্ডে আহি হৈছে। একজনৰ কাৰণে বনালোঁ, 2জন, 3জন, বাকীগিলা মোৰ। কি সুন্দৰ প্ৰকৃতিৰ মাজত আজি আমি খাব ওলাইছোঁ। আৰু এনেকুৱা প্ৰকৃতিৰ ঠাইত কিন্তু পাবা বহুত টান। এয়া হৈছে আমাৰ পাহাৰ, মুঞ্জুলি হিলছ। সুন্দৰ ঠাইত আমাৰ পিকনিক খোৱা স্থানটো বহুত ভাল। আহক। এই যে মই চাউণ্ড ছিষ্টেম লৈ যাইছোঁ এতিয়া। এই আহি পেলাই আমাৰ চাউণ্ড কি বঢ়িয়া। আৰৱ দেশৰ পৰা আহিছে, আৰৱ। এতিয়া বজাই দিম আৰু এই ব্যক্তিৰ হৈ মালটো, আমাৰ ৰান্ধনীটোৰ মাংস হোৱা নাই নেকি ৰে? হেই ৰান্ধনী চাওকচোন, এতিয়া মাংস হোৱাই নাই এতিয়াও। আমাৰ ৰান্ধনীত অলপ ভালকৈ বনাওঁ সোনকালে। এনেকুৱা হ'লে কিন্তু এপইণ্টমেণ্ট দিয়া নহ'ব কিন্তু। বনোৱা হৈছে এতিয়া পুৰা দি, এতিয়া একদম এতিয়া চাওক, 1 পিচ 2 3 4 5 6 7 8 9 10 11 12 13 পিচ পুৰা দিয়ে বনোৱা হৈছে বঢ়িয়াকৈ। এইটো নিমখ, জলকীয়া, জালুক, নুন দি বঢ়িয়াকৈ বনা হ'ব নেকি। এতিয়া 1 পিচ খাই চাওঁ, কি বঢ়িয়া।
দোস্ত এবারে শেষ হব আর আমার খানা দানা সব খতম হল খাই দে কেরাহি শেষ মাংস টাংস শেষ এবার আমি যাম আর ঘৰত বেলা দুবুং দুবুং অৱস্থা বেলা ডুবিব আৰু বেলা ডুবলৈকে আমাৰ খানা মোৰতে কেৰাহী চেৰাহী শেষ উল্টা আৰু ৰাইজসকলে এটা কওঁ যদি ইয়াত পিকনিক খাব অহা চেষ্টা কৰে আহিব পাৰে মানে ইয়াত এনেকা নিচিনা ভাল প্লেচ যেন পানীৰ কাৰণে অভাৱ নাই আৰু আহিব পাৰে ইয়াত যে মোৰ পিছফালে দেখা পাইছে এটা পাহাৰ আছে এই পাহাৰৰ নাম হৈছে মুঞ্জুলি হিলছ আৰু এই মুঞ্জুলি হিলছত যদি আহে না কোনো টেনশ্যন নাই টেনশ্যন খানা দানা কৰক আৰু ভালকৈ চাফা চুফা কৰি থৈ ঘৰত যাওক ইমানতে গুড নাইট আৰু বাই বাই দিলং দেই ইয়াৰ পৰা বাই আৰু এই পাহাৰ আছে পাহাৰত নুঠো আজি পাহাৰত উঠিবলৈ বহুত কষ্ট হয় এইদি এনেকুৱাকৈ উঠিলে পাহাৰৰ মন্দিৰ চন্দিৰ আছে মন্দিৰ লগ পাব টেনশ্যন নাই না টেনশ্যন নাই আৰু এইটো গছ বহুত ডাঙৰ গছ এনেকুৱা নিচিনা ডাঙৰ গছ দেখিবলৈ পোৱাই টান মুঠতে এনেকুৱা গছ আৰু ইয়াত আমাৰ ভগৱান আছে নম আৰু ইয়াৰ পৰা বাই গুড বাই